Hello everyone, welcome back to my channel Easy Cooking Recipes by Bhairavi. Friends, আজি একদম স্পেশাল এপিসোড এটা হয় কাৰণ আজি ফৰ দ্য ফাৰ্ষ্ট টাইম মই কলাব কৰিবলৈ গৈ আছো আন এটি ধুনীয়া ইউটিউবাৰৰ লগত আৰু তাইক চাগে আপোনালোকে বহুতে চিনিও পায় আৰু যোনে চিনি নাপায় এপিসোডটো চাই থাকক চিনি পাই যাব কাৰণ তেখেতে অলৰেডি বহুত পপুলাৰে হয় Also, I'm very excited and nervous as well. So, bolok episode to side ho apnalokor bhal lagibo karon aji yate shoot nokor tekhera ghorte goi shoot korim. So, let's go. So, welcome. Hi. Hello. So, here's my guest for today. Actually, my guest has. Thank you, Ahila. ভাল লাগিলে ইমান দিনৰ মূৰত Thank you. ইমান দিনৰ পিছত actually লগ পাইছো বহুত ভাল লাগি আছে বড় same here. So friends, here's welcoming once again to my channel my beautiful beau Barsarani Basumdari. Thank you. নমস্কাৰ. So friends, আজি actually মোক বৌয়ে মাতিলে মোক ইয়াতে বৌৰ নিজৰে এটা YouTube channel আছে যিহেতু মই আপোনাক অলৰেডি মেনশন কৰিলো. So বৌৰ লগত এয়া মোৰ ফান কলেব এটা আজি মই বৌৰ লগত এটা ৰেচিপি শেয়াৰ কৰিম. So বৌৰ পৰাই শুনুচোন অকমান. So thank you so much Bhairavi আজি আহিলা. Actually viewers মই এটা ৰিকুৱেষ্ট কৰি আছিলো এটা নতুন ৰেচিপি শিকিবলৈ তাই চেনেলটো চাই থাকো তো মানে বহুত নতুন বহুত ইউনিক ৰেচিপিজ মানে তাইও বনাই সো মই বোলো মোকো এটা শিকাই দিয়া আজি মোৰ এটা বেবি আছে সো তাই হেনেকে মিলাই আহিলে সো আজি কলাব কৰিম বুলি ভাবিলো আপোনালোকে চাই থাকিব ভিডিওটো Actually বৌয়ে মোক কলে উইদাউট ওভেন কেনেকে পিজ্জা এটা বনোৱা যায় সো ভাবিলো মই ৰেচিপিটো শেয়াৰ কৰো সো আপোনালোকে চাই থাকক ৰেচিপিটো কেনেকুৱা হয় সো আপুনি কৈ দিয়ক ওকে সো লেটস গেট স্টার্টেড সো ফ্ৰেন্ডস আমি এতিয়া ফাৰ্স্ট পিজ্জাৰ বেছ বনাম আৰু পিজ্জা বেছৰ কাৰণে মই লৈছো আলু সো এতিয়া আজি মই লগত আশা আৰু বৌক লৈ লৈছে হেল্পৰ কাৰণে কাৰণ বহুত কেইটা আলু আছে অকলেতো হাত খাই যাব ন আৰু শিকিবও লাগিবতো মই সো অলপ হেল্প কৰি দিও ন সো চাই থাকক আমি এতিয়া আৰম্ভ কৰোঁ বনাটো নাই সো আমি ফাৰ্ষ্টত আলুখিনি পিল কৰি লৈছোঁ মই আজি দুটা পিজ্জা বনাই আছোঁ তাৰ বাবে মই 1 কেজি আলু ইউজ কৰি আছোঁ আলুখিনি পিল হৈ যোৱাৰ পিছত মই ভালকৈ ধুই লৈ তাৰ পিছত গুটেখিনি গ্ৰেট কৰি ল'ম এটা পিজ্জা বনাবৰ বাবে আধা কেজি আলু ইজ মোৰ দেন সাফিচিয়েন্ট সো আমাৰ আলুখিনি আটাইখিনি গ্ৰেট হৈ গৈছে সো এতিয়া মই ইয়াত অকমান আকু পানী এড কৰি ধুই লম আৰু যিমান পাৰো ভালকে চেপি আন এটি বাচনত ট্ৰান্সফাৰ কৰি লম এনসো আমাৰ আলুখিনি ৰেডি হৈ গৈছে বলক এতিয়া নেক্সট ষ্টেপত আমি পিজ্জা টপিঙৰ বাবে ক্যাপসিকাম আৰু পিয়াজ কাটি লওঁ পিজ্জা টপিংটো আপোনালোকৰ ইচ্ছামতে দিব পাৰে কোনো কথা নাই আৰু টপিঙৰ বাবে মই লৈছো চিকেন সসেজ আৰু এইখিনিও মই তিল দি স্লাইস কৰি লম এনসো আমাৰ এইখিনিও ৰেডি হৈ গৈছে সো মই এতিয়া নেক্সট প্ৰসেছলৈ যাওঁ তাৰ বাবে মই আলুখিনি দুটা পাৰ্টত ডিভাইড কৰি লৈছো আৰু তাতে মই দিছো ব্ল্যাক পেপাৰ পাউডাৰ আৰু তাতে মই ৰেড চিলি ফ্লেক্স এড কৰি দিম আৰু তাতে মই এড কৰিম মজেৰেলা চীজ তাৰ পিছত ইয়াতে মই এড কৰিম দুটাকে কণী মন কৰিব মই এয়া দুটা পিজ্জা বেছ বনাই আছো হেৰ বাবে মই দুটা পাৰ্টত ডিভাইড কৰি লৈছো এতিয়া মই এয়া এটা স্পেটুলা লৈ পেলে ভালকে মিক্স কৰি লম আৰু মই ইয়াতে এড কৰিবলৈ পাহৰি গলো নিমখ সো মই ইয়াতে অকমানকে নিমখ এড কৰিম মন কৰিব যাতে বেছি নিমখ নিদিয়ে কাৰণ আমি চীজ এড কৰিছো আৰু চীজ অলৰেডি সল্টি হয় বলক এতিয়া নেক্সট প্ৰসেছৰ বাবে মই পেন বহাইছো আৰু পেনত মই 2 টেবুলস্পুন অইল এড কৰিছো আৰু ইয়াতে মই মোৰ টপিংছ খিনি শ্যালো ফ্ৰাই কৰি লম
আমাৰ ভেজিছখিনি ফ্ৰাই হৈ গৈছে সো এতিয়া এয়া মই সাইড কৰি থৈ দিম আৰু আমাৰ চিকেন সসেজখিনিও মই শ্যালো ফ্ৰাই কৰি লম and so it's done too এতিয়া এয়া মই সাইড কৰি দিলো আৰু সেম পেন আকু বহাই দিলো আৰু ইয়াতে মই আকু এবাৰ 2 টেবলস্পুন তেল দিম তেলখিনি গৰম হৈ যোৱাৰ পিছত মই ইয়াতে এড কৰিম আমি ৰেডি কৰি থৈ দিয়া আলুখিনি ফৰ পিজ্জা বেস আৰু মন কৰিব যাতে এই আপুনি ভাল দৰে চাৰিওফালে স্প্ৰেড কৰিব আৰু স্প্ৰেড হৈ যোৱাৰ পিছত এয়া মই ঢাকি ফ্ৰাই হ'বলৈ দিম ইন লো ফ্লেম ফৰ around 8 minutes Eight minutes হৈ গৈছে সো আমাৰ এয়া এটা সাইডত ভালকৈ হিজি গৈছে সো এতিয়া মই এয়া ফ্লিপ কৰিব লাগিব তাৰ বাবে মই এটা প্লেট লৈছো and with the help of a plate মই এয়া ফ্লিপ কৰি লৈছো সো এতিয়া ফ্লিপ কৰাৰ পিছত মই ইয়াতে এড কৰিম পিজ্জা সস আৰু সসখিনি মই এনেকৈ চাৰিওফালে স্প্ৰেড কৰি দিম with the help of a spatula পিজ্জা সসখিনি স্প্ৰেড হৈ যোৱাৰ পিছত মই ইয়াতে এড কৰিম আমাৰ ভেজি টপিংছখিনি আৰু চিকেন সসেজখিনি যোনখিনি আমি শ্যালো ফ্ৰাই কৰি থৈ দিছো তাৰ পিছত মই ইয়াতে এড কৰিম মজৰেলা চিজখিনিও ভালদৰে চাৰিওফালে স্প্ৰেড কৰি দিব তাৰ পিছত এয়া ঢাকি ফ্ৰাই হ'বলৈ দিব আৰু যদি আপোনালোকৰ কভাৰত অকমান এনেকে হোল এটা আছে হেয়া উইথ the help of a tissue paper or any paper ব্লক কৰি দিব After around 3 to 4 minutes মই তাতে এড কৰিম অকমান অৰেগানো খিনিও মই চাৰিওফালে স্প্ৰেড কৰি দিম আৰু এতিয়া মই ইয়াতে এড কৰিম ৰেড চিলি ফ্লেক্স আপোনালোকে ঘৰত নিজে আৰামছে বনাই ল'ব পাৰে আৰু সেই ভিডিঅ'ৰ লিংক মই ওপৰ আই বটনত দি দিছো আৰু এতিয়া এইখিনি মই ঢাকি for around 5 minutes more থৈ দিম and after 5 minutes it will be ready And so our yummy pizza without oven is ready to be served. So friends, আপোনালোকে দেখিলে মই পিজ্জা কেনেকৈ বনালো বয়েও চালে কেনেকৈ বনাইছো মই এতিয়া চাওচোন বৌ টেষ্ট কৰিব দিওঁ বয়ে কি কয় টেষ্ট কৰি বৌ একদম ফ্ৰেন্ডছ দেখাতটো মানে একদম ইয়ামি লাগিছেই মইতো মানে এইটো ৱেইট কৰি আছিলো কেতিয়া টেষ্ট কৰিব পাৰো সো টেষ্ট কৰো ন বৌ প্লিজ মই আছে কিন্তু জানো গৰম হৈ আছে নেকি ভয় লাগিছে সো পিজ্জাটো সঁচাকৈ ভেৰি বহুতে টেষ্টি হয় আৰু মানে ভাল লাগিছে কি ইমান ইজিলি তুমি বনালা সো মইতো এইটো চিয়ৰ ট্ৰাই কৰিম সো আপোনালোকেও ঘৰত ট্ৰাই কৰিব এবাৰ আলু মানে কি হেল্ডিয়ে লাগিলে মোৰ কাৰণ ইয়াতো ময়দা তুমি ইউজ কৰা নাই ন ময়দাটো ইউজ কৰা নাই সিম্পলি জাষ্ট আলু আৰু কণী আছিলে আপোনালোকেতো দেখিলে আৰু কেনেকৈ বনাইছো Thank you so much এই ৰেচিপিটো আজি মোক শিকোৱাৰ কাৰণে সো মইতো চিয়ৰ ট্ৰাই কৰিম আপোনালোকেও বনাই মানে ট্ৰাই কৰিব চিয়ৰ তো মই এতিয়া আৰু বেছি নকওঁ মানে মই এইটো শেক কৰোঁ খাওঁ আৰু দেই সো ফ্ৰেণ্ডছ আপোনালোকে মোৰ এই ৰেচিপিটো ট্ৰাই কৰি চাব আৰু বৌৰ চেনেলৰ কথাটো মই আপোনালোকক অলৰেডি ক'লোৱে আৰু মই এতিয়া ডেছক্ৰিপশ্যন বক্সত বৌৰ চেনেলৰ লিংকো দি দিম আপোনালোকে প্লিজ গো এণ্ড চেক আউট ইটছ ছ' নাইচ মানে কি ক'ম আৰু অলৰেডি লেক্স অফ ভিউজ আছে which I'm carving for so friends please go আৰু মোৰ চেনেল দুইটাৰ চেনেল প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব
আৰু সাবস্ক্ৰাইব কৰিব আৰু ইয়েছ আৰু সাইডতে বেল নটিফিকেশন অন কৰি দিব যাতে সব আপডেটস লগালগ পাই যায়। থ্যাংক ইউ ভেৰি মাচ।